गावखौ समायना खालामना मडेलिं खालामनो मोजां मोनग्रा लाइमोनफोरनि थाखाय गोजोनथाव खौरां। अदालगुरियाव जानो थांगासिनो दङ मिस जुनाकी दिवा फेशन श'। गावनि समायना महर आरो रोंग'थिखौ दिन्थिनानै बुहुमाव मुंदांखा जानायनि आरो गावनि सिमांखौ अख्रां दांनायनि खाबु लानानै फैदों मिस जुनाकी दिवाया। फैगौ 2026 मायथाइनि 10 जानुवारियाव अदालगुरि नोगोरनि बिष्णुराभा क्रिस्टि संघआव जागोन मिस जुनाकी दिवानि ग्रेन्ड फिनालेआ। बेवहाय देरहानो हानाय बिजाथिफोरा 2026 मायथाइनि 29 मार्चआव दार्जिलिंआव जानो गोनां मिस नेशनेल दिवायाव बाहागो लानायनि खाबुखौ मोननो हागोन। बे खाबुखौ मोननो बाहागो लानो थाखाय रेजिस्ट्रेशनआ सोलिगासिनो दङ। रेजिस्ट्रेशन खालामनो एबा बाहागो लानो थाखाय बानजायगिरि हिरक राभानि गेजेरजों 7578818754 नम्बराव खौरां लानो हागोन। मख'जाथावदि जुनाकी इन्टारप्राइजजों लोगोसे लोब्बायाव दं नर्थ इस्ट इन्टारनेशनेल फेशन वीकनि गायसनगिरि प्रशान्त घोष, फेशन फ्रेटारनिटी अफ आसाम एन्ड किउरेटर अफ ईस्ट इन्डिया फेशन वीकनि गायसनगिरि मेधा शइकिया, फेशन फ्रेटारनिटी अफ आसामनि आफादगिरि मेघना राय मेधि, फिल्म डिरेक्टर एन्ड रानाउन्ड फेशन डिजाइनार दीपांकर केशव, मिस इउनिभार्स आर्निश इम्पिसा दैमारिजों लोगोसे फेशन मुलुगनि गोबां सोद्रोमाफोरा लोब्बायाव दं। Hello everyone, I am Anushka Rava, your reigning Miss Junaki Diva 2024, and I am truly humbled to stand before you today to express my journey so far. Also grateful for the platform that Junaki Entertainment has presented, which is organized by Sir Hirok Rabha, by making sure that his or her dream comes true. Apart from that, I would like to inform that there will be a show in our very own Udalguri on January, which is Miss Junaki Diva. By achieving the title Miss Junaki Diva, I have walked lots of precious runways under the Northeast and hoping for best. And I would like to give my responsibility to the upcoming Miss Junaki Diva. Hope she carries the title with carefully. Thank you so much. সকলোকে নমস্কাৰ জনাইছোঁ। যেহেতু আমাৰ শ্ব' আহিবলগীয়া আছে ওদালগুৰিত, সেইটো হৈছে মিছ জোনাকী দিবা। তো যেহেতু আমি প্ৰত্যেক বছৰে ইয়াতে শ্ব' পাতোঁ, যোৱা বছৰো হৈছে, এইটো বছৰ 2024 আমাৰ লাষ্ট শ্ব' আছিলে আমাৰ জানুৱাৰী 30। দেন আমি যোৱা বছৰ জুলাই 30টো পাতিছিলোঁ। ইয়াতে যথেষ্ট আমাৰ কণ্টেষ্টেণ্ট আহে। এইটো অল আছাম বেচিছত হয়। তো ইয়াতে আপাৰ আছামৰ ষ্টুডেণ্ট থাকে, আমাৰ ওদালগুৰিৰো থাকে বা ইফালে নামনি অসমৰো থাকে, সকলোৰে থাকে। তো যদি কোনোবাই যদি পাৰ্টিচিপেট কৰিবলৈ বিচাৰে, তেওঁলোকে স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া থাকিব, কণ্টেক্ট কৰিব পাৰিব। লগতে যোনখিনি নেকি জোনাকী দিবা যোনটো জানুৱাৰীত হ'ব, আমাৰ জানুৱাৰীত যোনে নেকি উইনাৰ হ'ব, তেওঁলোকক আমি দাৰ্জিলিঙলৈ লৈ যাম। যোনটো নেকি আমাৰ মিছ নেশ্যনেল দিবা, যোনটো আৰু এটা আছে, যোনটোৰ কাৰণে নেকি আমাৰ ফটোশ্বুটটো হৈছিলে আজি। তাতে উইনাৰ্ছখিনিয়ে এজ এ অপৰচুনিটি তেওঁলোকক আমি চিলেক্ট কৰিম জোনাকী দিবা নেশ্যনেল দিবালৈ, যাতে তাতে গৈ পেলাই ইয়াতে ছাপ'জ উইনাৰ হ'ল, দেন দে উইল বি ৰিপ্ৰেজেণ্টিং দ্য আছাম অন দ্য নেশ্যনেল লেভেল অন জোনাকী নেশ্যনেল দিবা, যোনটো নেকি আমাৰ দাৰ্জিলিঙত হ'বলগীয়া আছে। তো দাৰ্জিলিঙত আমাৰ ইভেণ্টটো একচুৱেলি কি হ'ব সেইটো মই কৈ দি আছোঁ চমুকে। তাতে মানে আমি 27ত আমি জাৰ্ণি কৰিম ইয়াৰ পৰা। দেন 27ত যোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট ডে আমাৰ তাতেও ফটোশ্বুট হ'ব। আমাৰ শ্ব'টো হ'বলগীয়া আছে গ্ৰেণ্ড কাছাৰ ৰিচৰ্টত, যোনটো নেকি আমাৰ তাতে শিলিগুৰিত আছে। দেন আফটাৰ ডেট শ্ব'টো হোৱাৰ পিছত আমি যোনদিনাখন শ্ব' হোৱাৰ পিছত গোটেইখিনি কণ্টেষ্টেণ্টে যিহেতু উইনাৰ্ছ থাকিব বা সিহঁতে স্লেছ স্ক'ৰ পাব, তো সেইখিনিৰ লগত আমি দাৰ্জিলিং যেতিয়া নেকি চাইট চিং কৰিম, তাতে আমাৰ এটা ভিডিঅ' এলবাম বনোৱা হ'ব, যিমানখিনি আমাৰ উইনাৰ্ছ আছে। তো এইটো মানে নৰ্মেল শ্বুট নহয়, জাষ্ট লাইক দ্য মিউজিক এলবামছ। সেনেকুৱা মিউজিক এলবামটোৰ পৰা আমাৰ উইনাৰ্ছ হোৱাৰ পিছত তাতেও আমাৰ দাৰ্জিলিঙৰ এটা ভিডিঅ' শ্বুট হ'ব। তো যোনে নেকি আমাৰ দাৰ্জিলিঙৰ শ্ব' কাৰণেও যদি পাৰ্টিচিপেট কৰিবলৈ উৎসুক আছে, তো তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে। আমাৰ পেজ আছে জোনাকী এণ্টাৰটেইনমেণ্ট, ইনষ্টাগ্ৰামত আছে, ফেচবুকত আছে, এণ্ড দেন ইউটিউবতো আছে। লগতে আমাৰ
প্ৰেজেণ্টিং এনাডাৰ প্ৰডাকশ্যন হাউচ আছে আমাৰ SP প্ৰডাকশ্যন হাউচ তাৰে ফাউণ্ডাৰ হ'ল শ্ৰীমন্ত বৰ্মন অলপ আগতে আপোনালোকে দেখিছেই ইণ্টাৰভিউত আছিলে আমাৰ তো তেওঁকো কণ্টেক্ট কৰিব তেওঁৰো ছেইম ইনষ্টাগ্ৰাম আছে SP প্ৰডাকশ্যন বুলি তাৰপিছত ইফালে ফেচবুকতো আছে এণ্ড দেন ইউটিউবো আছে আৰু মই এইখিনি কথা কৈয়ে সকলোকে ধন্যবাদ জনাই সকলোকে নমস্কাৰ জনাইছোঁ থেংক ইউ Hello everyone, I'm Hero Grava, the founder of JUNAKI Entertainment, and with me I have the founder of SP Production, he is Simanta Borman. Then with me I have my director, she is Ananya Sharma, and then one more, she is the Miss JUNAKI DIVA 2024, and she is none other than our most beautiful Anushka Rava. So today, actually we came here to inform some information about a show that will be held at Darjeeling. The name of the show is Miss JUNAKI DIVA, and then the another one is Miss National DIVA. So first of all, let me speak about National DIVA. Today we have done the shoot, as you may see, we have done the shoot on the road also, and then we have done personal indoor shoots and all everything. We have provided them SAS and everything. So we have lots of contestants. They will be representing mainly the Miss National DIVA. It will be held at Darjeeling. So what happens, what about the event, let me tell you. The event is of national level, that's why the name is National DIVA. Then there we have the contestants of Assam and from other states also. So today whatever you have seen, they will be participating in that. Some of the contestants, those who will be participating, you may see, you can check our page, that is JUNAKI Entertainment. We have in the Facebook, and then we have on the Instagram as well as on YouTube also. So those who want to participate, you can come. Still there is time. The show will be held on March 29, the exact date. So there's lots of time. So today was the first shoot. Actually we are launching the event actually. So the organizers and the production house that will be presenting the show, that's Miss National DIVA, is me, Hero Grava, that is from JUNAKI Entertainment, and the another production house is collaborating with us, that is what SP Production, and he is Simanta Borman. So next I would like to tell about Miss JUNAKI DIVA. So as we are from Udalguri, I am from Udalguri, then Anushka is from Udalguri, then Simanta Borman, he is from Tezpur, and Ananya Sharma, she is from Sipasar. So we together we are doing everything. So about the Udalguri's event, that is Miss JUNAKI DIVA, that will be held on January. I have organized 2 or 3 shows at Udalguri. The last show that was done on Udalguri, it was on January 30. That was held on Vishnu Rabha Auditorium. Then before that, again on July, we have done that. So this will be the 3rd season of Miss JUNAKI DIVA. So the JUNAKI DIVA, about JUNAKI DIVA, it will be held on January 1st week. JUNAKI DIVA কি হ'ব মই কৈ আছোঁ তো তাৰ কাৰণেও আমি very soon we will launch the poster. তাৰপিছত ইফালে আমাৰ তাতে নেক্সট পাৰ্টখিনি মই শ্ৰীমন্ত বৰ্মন ক'বলৈ অনুৰোধ জনাইছোঁ। অ'কে চ' আমাৰ বিটিয়াৰবাসী ৰাইজৰ লগতে আমাৰ অসমবাসী ৰাইজলৈ আমি অনুৰোধ জনাওঁ যে আমাৰ এই ইভেণ্টটো গ্ৰেণ্ড কৰা আপোনালোকে সহায় কৰে, যিহেতু অল অভাৰ আমাৰ অসমৰ আমাৰ বহুখিনি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ কণ্টেষ্টেণ্ট আহিছে। আপোনালোকে অলৰেডি আজি আমাৰ যোনটো ফটোশ্বুট হ'ল, ফাইনেলি ফটোশ্বুট ওদালগুৰিত, সেই আমাৰ ফটোশ্বুট আপোনালোকে দেখিলে আমাৰ টংলা, ওদালগুৰি, গুৱাহাটী চাব গ'লে আমাৰ বিটিয়াৰ যোনখিনি আমাৰ আছে নানান ধৰণৰ জনগোষ্ঠী হওক, গোটেইখিনি কণ্টেষ্টেণ্ট আমাৰ আহিছে। তো এই শ্বুটটোত দেখি গোটেইখিনি আমাৰ যোনটো প্ৰেছ মিট আজি হ'বলগীয়া হৈছিল আৰু হৈছে, এই প্ৰেছ মিট সকলোৱে ভাল পাইছে। তো আমাৰ ইয়াৰ লগতে যিটো আমাৰ নেক্সট ফটোশ্বুট হ'বলৈ গৈ আছে বা প্ৰেছ মিট হ'বলৈ গৈ আছে, এইটো আমাৰ তেজপুৰলৈ হ'ব, যিটো আমাৰ শিৱসাগৰ হৈ গ'ল, ডিব্ৰুগড় হৈ গ'ল, লগত তিনিচুকীয়া হৈ গ'ল, যোৰহাট হৈ গ'ল, আপাৰ আছামৰ যিখিনি কণ্টেষ্টেণ্ট আমাৰ হ'বলগীয়া আছে আমি তেজপুৰত কৰিম। তো সেই গতিকে তেনেকৈ আমাৰ যিমানবাসী আমাৰ ডিষ্ট্ৰিক্ট লেভেল আমাৰ আছে সকলোৱে আমাৰ জইন কৰক, আমাৰ এই ইভেণ্টটো গ্ৰেণ্ড কৰাত আমাক সহায় কৰে, তাকে কামনা কৰোঁ। আৰু লগতে সকলো অসমবাসীৰ এটাই অনুৰোধ যে আমাৰ এই ইভেণ্টটোত সকলোৱে নিজৰ ফালৰ পৰা এটা ভাল, যাতে আমি নিজক এটা মটিভেট কৰিব পাৰোঁ, সেই শুভচাৰ দিয়ে তাৰে কামনা কৰিলোঁ। ধন্যবাদ।